নমস্কাৰ বন্ধুসকল, আপোনালোকে ধৰিব পাৰিছেনে এয়া কি হয়? যদি ধৰিব পৰা নাই তেন্তে মই কৈ দিছো, এয়া হয় জিকাৰ বাকলি। আৰু এই জিকাৰ বাকলিৰে আজি বনাবলৈ গৈ আছো এটা বৰ টেষ্টি চাটনি। আৰু এই চাটনি যদি আপুনি এবাৰ খায়, মই ডাঠি ক'ব পাৰো যে আপুনি এয়া পদিনাৰ চাটনি খাইছো বুলিয়ে ক'ব। জিকাৰ বাকলিটো কাটি লওঁতে প্ৰথমতে শিৰ কেইডাল কাটি উলিয়াই পেলাই দিব লাগিব। তাৰ পিছতে জিকাৰ বাকলিখিনি পাতল পাতলকে কাটি উলিয়াই ল'ব লাগিব। ইয়াৰ পিছতে টাৱা এখনত অকণমান তেল দি পেলাই জিকাৰ বাকলিখিনি ভাজি উলিয়াই ল'ব লাগিব। 8-10 ফুটমান নহৰু আৰু 6-7টামান জলকীয়া দি পেলাই আৰু অলপ দেৰি ভাজি ল'ব লাগিব। জিকাৰ বাকলিখিনি ভজা হৈ গ'লে ঠাণ্ডা কৰি লৈ মিক্সিৰ বাতিত দি পেলাই আমি ভালকৈ পিচি ল'ব লাগিব। চাটনিখিনি পিছা হৈ গ'লে বাতি এটাত উলিয়াই লৈ অকণমান সোৱাদ অনুযায়ী নিমখ মিলাই ল'ব লাগিব আৰু নেমু এটা কাটি লৈ পেলাই চেপি ল'ব লাগিব। এয়া আমাৰ জিকাৰ বাকলিৰ চাটনি ৰেডি। যদি ৰেচিপিটো ভাল লাগিছে এবাৰ নিজে বনাই খাই চাব, কেতিয়াও পাহৰিব নোৱাৰিব। ভিডিঅ'টো ভাল পালে কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব।